Hello guys, welcome to my YouTube channel. আপোনালোকে ঘৰতে বহি পইচা উপাৰ্জন কৰিব পাৰিব। কেনে ধৰণে উপাৰ্জন কৰিব মই সবিশেষ আজি মই এই ভিডিওটোৰ দ্বাৰা জনাই দিম। গতিকে আপোনালোকে ভিডিওটো চাই থাকক। সবিশেষ মই আপোনালোকক লাইভ সহকাৰে আপোনালোকক প্ৰমাণ সহকাৰে দেখাম আপোনালোকে কেনে ধৰণে আৰ্নিং কৰিব পাৰিব। আপোনালোকে মোবাইলত এপ্লিকেশ্যন এটা ডাউনলোড কৰিব লাগিব। এপ্লিকেশ্যনটো কি মই আপোনালোকক দেখাইছো। এপ্লিকেশ্যনৰ নামটো আপোনালোকে ডাইৰেক্ট মোবাইলৰ মই ভিডিও ডেসক্ৰিপচনৰ তলত আপোনালোকক লিংকটো দি দিম। তাৰ পৰা গৈ আপোনালোকে অতি সহজতে ডাউনলোড কৰি ল'ব পাৰিব। ডাউনলোড কৰাৰ পিছত আপোনালোকৰ সন্মুখত কেনে ধৰণে ইন্টাৰফেস আহিব, আপোনালোকে কেনে ধৰণে একাউণ্টটো খুলিব। আপোনালোকে প্ৰথম এপ্লিকেশ্যনটো আপোনালোকৰ যেতিয়া আপোনালোকে ডাউনলোড কৰি ল'ব, আপোনালোকৰ মোবাইলত এনেকুৱা অপচন এটা আহিব লগইন আৰু ক্ৰিয়েট নিউ একাউণ্ট। আপোনালোকৰ যোনটো ক্ৰিয়েট নিউ একাউণ্ট আছে সেই অপচনটোলৈ গুচি আহিব। দেখা পাইছে ইয়াত ক্ৰিয়েট নিউ একাউণ্ট অপচনটো, এই অপচনটোলৈ গুচি আহিব। এইটোলৈ গুচি অহাৰ পিছত আপোনালোকৰ ইয়াত ইমেইল আইডিটো দিব আহিব। আৰু আপোনালোকৰ যদি এনেকৈ গুচি যায় তেতিয়া আপোনালোকে প্ৰতিবাৰে ৰিফ্ৰেছ কৰি থাকিব। এনেকৈ ৰিফ্ৰেছ কৰি আকৌ ক্ৰিয়েট নিউ একাউণ্ট সেইটোত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকৰ ফোন নম্বৰটো আৰু ইমেইলটো টাইপিং কৰিবলৈ অপচনটো ৰখিব, তেতিয়া আপোনালোকে ইয়াত আপোনালোকৰ জিমেইলটো আৰু আপোনালোকৰ ফোন নম্বৰটো, যোনটো আপোনালোকৰ ফোন নম্বৰ সেই ফোন নম্বৰটো আপোনালোকে ইয়াত টাইপিং কৰিব লাগিব। ইয়াত অকণমান কেতিয়াবা সাৰ্ভাৰটো প্ৰব্লেম দিয়াৰ কাৰণে এনেকৈ বাৰম্বাৰ আপোনালোকে হেৰি কৰি থাকিবলগীয়া হয়। আপোনালোকে একো প্ৰব্লেম নাই, আপোনালোকে কৰি থাকক, ৰিফ্ৰেছ কৰি থাকিব। তাৰপিছত যেতিয়া আপোনালোকে ইয়াত এবাৰ হ'লেও বহাবলৈ আহিব, তেতিয়া আপোনালোকে ইয়াত এনেধৰণে বহাব পাৰিব। মই দেখাইছোঁ আপোনালোক দেখা পাইছে এতিয়া দেখা পাইছে ইয়াত আপোনালোকৰ যেতিয়া আপোনালোকে ৰিফ্ৰেছ কৰি বাৰম্বাৰ ৰিফ্ৰেছ কৰি থাকিব, যেতিয়ালৈকে নৰখে আপোনালোকে ৰিফ্ৰেছ কৰি মেলি ক্ৰিয়েট নিউ একাউণ্ট অপচনটো টিপি আপোনালোকে বেক কৰিব। প্ৰতিবাৰ বেক কৰি মেলি যেতিয়া আপোনালোকৰ ইয়াত অপচনটো এনেকৈ ৰখিব, ইয়াত আপোনালোকৰ জিমেইলটো দিব, তলত ফোন নম্বৰটো দিব। ফোন নম্বৰটো দিয়াৰ পিছত চেণ্ড অ'টিপি অপচনটো যোনটো আছে সেইটোত ক্লিক কৰি দিব। সেইটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত কেনেধৰণে ওলাব মই আপোনালোকক দেখাইছোঁ। মই ইয়াত আপোনালোকৰ তাৰপিছত আপোনালোকৰ যেতিয়া সেইটো সম্পূৰ্ণ হৈ যাব, তাৰপিছত মই বাকী প্ৰচেছখিনি কেনেধৰণে আহিব মই আপোনালোকক দেখাইছোঁ। এনেধৰণে আহিব। তাৰপিছত অ'টিপিটো আপোনালোকে টাইপিং কৰাৰ পিছত আপোনালোকৰ সন্মুখত ইয়াত অ'টিপিটো আপোনালোকে টাইপিং কৰিব লাগিব। অ'টিপিটো মোবাইলত টাইপিং কৰিব লাগিব আপোনালোকে এনেধৰণে। অ'টিপিটো আপোনালোকে টাইপিং কৰিব লাগিব ধুনীয়াকৈ। মই অ'টিপিটো আপোনালোকক টাইপিং কৰি দেখাইছোঁ 64641611 আপোনালোকে সেইটো কিবা পিছত ভেৰিফাই চাইন ইন অপচনটো যোনটো আছে সেইটোত ক্লিক কৰি দিব লাগিব। সেইটোত ক্লিক কৰি দিয়াৰ পিছত সন্মুখত মই আপোনালোকক দেখাইছোঁ বাকী প্ৰচেছখিনি কেনেধৰণে আহিব। তাৰপিছত আপোনালোকৰ মেইলত এটা অ'টিপি যাব। মেইলত অ'টিপি যোৱাৰ পিছত আপোনালোকৰ পান নম্বৰটো দিব লাগিব। পান নম্বৰটো দিয়াৰ পিছত ডেট অফ বাৰ্থটো দিব। ডেট অফ বাৰ্থটো দিয়াৰ পিছত আপোনালোকে এইটো কণ্টিনিউ অপচনটো ক্লিক কৰি দিব। তাৰপিছত মেইল যদি আপোনালোকে মেইল হয় তেন্তে মেইল দিব, যদি ছিংগুল মেৰিট যি হয় সেইটো দিব। তাৰপিছত আপোনালোকৰ এনুৱেল ইনকমটো বিল' 1 লাখটো দিব। তাৰপিছত আপোনাৰ ট্ৰেডিং এক্সপিৰিয়েঞ্চ আছে যদি আপোনালোকৰ যিমান দিন আছে আপোনালোকে সেইটো দিব। যদি নাই তেন্তে লেছ দেন 1 year সেইটো দিব। তাৰপিছত আপোনালোকৰ ফাদাৰ নেমটো দিব। তাৰপিছত অকুপেশ্যন যদি আপোনালোকে ইয়াত ষ্টুডেণ্ট হয়, বিজনেছ হয় বা হাউচ ৱাইফ আপোনালোকে যি হয় সেইটো দিব। মই যিহেতু ষ্টুডেণ্ট দিলোঁ। তাৰপিছত ইয়াত আপোনালোকৰ আৰ ইউ পলিটিকেলি এক্সপিৰিয়েঞ্চ, আপোনালোকৰ কিবা পলিটিকেলি এক্সপিৰিয়েঞ্চ আছে নেকি সেইটো সুধিছে। এইটো য়েছ বা ন' আপোনালোকে যিটো হয় আপোনালোকে এতিয়া ন' অপচনটো ৰখাব, এইটো যিহেতু নহয়। তাৰপিছত এইটো আপোনালোকৰ এইটো য়েছ ৰখাব। য়েছ ৰখাৰ পিছত আপোনালোকৰ তললৈ স্ক্ৰল ডাউন হৈ আহিব। স্ক্ৰল ডাউন অহাৰ পিছত আপোনালোকৰ ইয়াত টিক মাৰ্ক এটা দিব আহিব। এই টিক মাৰ্কটো দিব, তাৰপিছত তলতো টিক মাৰ্ক দি দিব। তাৰপিছত কণ্টিনিউ অপচনটোত ক্লিক কৰি দিব। সেইটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব। ইয়াত এইটো অহাৰ পিছত আপোনালোকে এইটো মই যোনটো ষ্টক 0 সেইটো আপোনালোকে ক্লিক কৰি দিব। সেইটো ক্লিক কৰি দিয়াৰ পিছত আকৌ এটা পেজ হ'ব। ইয়াত আপোনালোকে ডিজিটেল ছিগনেচাৰটো কৰিব আহিব। ডিজিটেল ছিগনেচাৰটো আপোনালোকে কৰি দিব। কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত আকৌ কণ্টিনিউ অপচনটোকে ক্লিক কৰিব। সেইটো ক্লিক কৰাৰ পিছত আপোনালোকৰ হ'ব এটা চেল্ফি ল'বলৈ আহিব। সেই চেল্ফিটো আপোনালোকে ল'ব।
তাৰপিছত আপোনালোকৰ দিব আহিব বেংক একাউণ্ট নম্বৰটো দিব আপোনালোকে ধুনীয়াকৈ বেংক একাউণ্টটো দিব তাৰপিছত ছেভিং হয় নে কাৰেণ্ট হয় এইটো আপোনালোকে দিব মই যিহেতু ছেভিং হয় ছেভিং দিলোঁ এইটো দিয়াৰ পিছত আপোনালোকৰ সম্পূৰ্ণ প্ৰচেছটো কমপ্লিট হৈ যাব হৈ যোৱাৰ পিছত আপোনালোকৰ লাষ্টত সাইন প্ৰচেছ এটা আহি থাকিব সেইটো আপোনালোকে কৰিব লাগিব তাত আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব আধাৰ কাৰ্ড নম্বৰটো দি অ' টি পি এটা আহিব আধাৰ কাৰ্ডৰ নম্বৰটোত যোনটো ফোন নম্বৰ আছে সেইটোত অ' টি পি এটা আহিব অ' টি পিটো অহাৰ পিছত আপোনালোকে ক্লিয়াৰ কৰি ল'ব পাৰিব তাৰপিছত সেইটো যেতিয়া আপোনালোকে সাইন প্ৰচেছটো কমপ্লিট কৰি দিব বাকী প্ৰচেছখিনি মই আপোনালোকক এবাৰ দেখাইছোঁ কেনেধৰণে আহিব বাকী তাৰপিছত আপোনালোকৰ সাইন প্ৰচেছটো কমপ্লিট হোৱাৰ পিছত আপোনালোকৰ মোবাইলতে কমপ্লিট বুলি আহিব আপোনালোকৰ মেছেজটো অহাৰ পিছত আপোনালোকে বাকী মই এতিয়া আপোনালোকৰ এপ্লিকেশ্যনটো দেখাইছোঁ মই টোটেল আৰ্নিং কিমান কৰিলোঁ আপোনালোকৰ লাইভ প্ৰমাণ সহকাৰে দেখুৱাম আপোনালোকৰ টোটেল মই কিমান টকা আৰ্নিং কৰিলোঁ গতিকেলৈ মই এজন যিহেতু ষ্টুডেণ্টৰ কাৰণে আপোনালোকে ঘৰতে বহি যদি আপোনালোকে এজনক ৰেফাৰ কৰি যদি ইমানটো কেনে টকা পায় আপোনালোকে বিন্দাছ মানে ধুনীয়াকৈ চলি থাকিব পাৰিব গতিকেলৈ আপোনালোকে ধুনীয়াকৈ মই এইটো লগইন কৰি ল'লোঁ লগইন কৰাৰ পিছত আপোনালোকৰ ইয়াত লাষ্টত ডেট অফ বাৰ্থৰ চনটো মাৰিব লাগিব মই তাৰপিছত দেখিলে তাৰপিছত আপোনালোকৰ এদিনৰ পিছত আপোনালোকৰ ইউজাৰ আই ডি আৰু পাছপৰ্ট পাই যাব সেইটো পোৱাৰ পিছত আপোনালোকৰ ইয়াত যোনটো সেইটো পোৱাৰ পিছত আপোনালোকে লগইন কৰাৰ পিছত আপোনালোকৰ ইয়াত দেখা পাব ৰেফাৰ এণ্ড আৰ্ণ অপশ্যনটো সেই ৰেফাৰ এণ্ড আৰ্ণ অপশ্যন যোনটো আছে সেইটোত ক্লিক কৰাৰ পিছত ইয়ৰ আৰ্নিং ৰেফাৰেলছ যোনটো অপশ্যন আছে সেইটোত আপোনালোকে ক্লিক কৰিব সেইটো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত প্ৰত্যেকক যদি আপোনালোকে যিহেতু কেইজনক ৰেফাৰ কৰিছে প্ৰত্যেকক আপোনালোকে চাব পাৰিব টোটেল মোৰ ৰেফাৰ আৰ্নিং হৈছে 6,300 আৰু এজনত প্ৰচেছিং হৈ আছে প্ৰচেছিং দেখিলে আপোনালোকৰ মানে আপোনালোকে যাক ৰেফাৰ কৰে পেণ্ডিং দেখালে তেওঁ সম্পূৰ্ণ কমপ্লিট কৰা নাই আৰু যিসকলৰ প্ৰচেছিং দেখাই আছে তেওঁলোকৰ সম্পূৰ্ণ কমপ্লিট কৰিছে তেওঁলোকৰ পইচাটো আপোনালোকৰ এদিনৰ পিছত কাউণ্ট হৈ যায় আৰু আপোনালোকে উইথড্ৰ কৰিব পাৰিব এদিনৰ পিছত উইথড্ৰ কৰাৰ পিছত আপোনালোকৰ পইচাটো নেক্সট দিনৰ আপোনালোকৰ একাউণ্টছত পাই যাব গতিকেলৈ এইটোৱে আছিল চমুকৈ ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেধৰণৰ আৰ্নিং ৰিলেটেড ভিডিঅ'সমূহ মোৰ চেনেলত পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ জয় অসম আৰু লগতে আপোনালোকক জনাই থওঁ মোক যদি আপোনালোকে ভাবে আপোনালোকৰ ফেমিলি আপোনালোকৰ যদি লগে আপোনালোকৰ পে'মেণ্টসমূহ লাগে তেন্তে আপোনালোকে আৰু এটা কাম কৰিব পাৰিব মই দিয়া লিংকটো সৈতে আপোনালোকে এপছটো ডাউনলোড কৰি যদি আপোনালোকে প্ৰত্যেককে যদি আপোনালোকে একাউণ্টটো খুলি দিয়ে এতিয়া বৰ্তমান পইচা কমকৈ দি আছে ইয়াত যিহেতু মই আজি ভিডিঅ'টো বনাইছোঁ আজি হ'ল আপোনাৰ 8 তাৰিখ সৰি 8 তাৰিখ নহয় 6 তাৰিখ গতিকে 6 তাৰিখ হয় আজি আপোনালোকৰ এইটো সপ্তাহত 400 কিনে দি আছে 400 কিনে পাৰ ৰেফাৰত দি আছে কিন্তু মই আপোনালোকৰ পৰা 200 কিনে পাম আপোনালোকক 100 ৰুপিজ কিনে মই দিম যদি আপোনালোকে এজন ব্যক্তিক মই দিয়া লিংকেদি একাউণ্টটো খুলি মেলি আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত টেলিগ্ৰাম লিংকটো দি দিম আপোনালোকে তাত যদি মোক কমেণ্ট কৰে আপোনালোকে যেজনক ৰেফাৰ কৰিছে আপোনালোকৰ স্ক্ৰীনশ্বটসমূহ দিব লাষ্টৰ প্ৰচেছটো কমপ্লিট হৈ যোৱাটো তাৰপিছত আপোনালোকক প্ৰত্যেককে 100 ৰুপিজ কিনে দিম আপোনালোকে যি এতিয়া 400 দেখাই আছে যি আপোনালোকে যদি প্ৰথম ট্ৰেডটা কিনি দিয়ে তেতিয়া মই 200 পাম আকৌ যদি আপোনালোকে মই লগে পইচা লাগে আজি আপোনালোকে যেটা কৰে মই প্ৰত্যেককে আজি 100 ৰুপিজ কিনে দিম আপোনালোকে দিনটোত কেইটা কৰিব পাৰে কৰক আৰু মই 100 ৰুপিজ কিনে আপোনালোকক দিম আপোনালোকে সম্পূৰ্ণ প্ৰচেছটো আপোনালোকে কমপ্লিট কৰিব লাগে বেছি সময় নালাগে আপোনালোকক কম সময়তে আপোনালোকে দিনটোত মিনিমাম 1000 to 2000 ৰুপিজ আৰ্নিং কৰিব পাৰিব এইটোৱে আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ধন্যবাদ জয় অসম